ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই প্ৰথমবাৰৰ বাবে পকৰি বনাবলৈ লৈছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই চাটনি বনাবৰ বাবে এয়া নৰসিংহ পাত লৈছোঁ, তাৰপিছত এয়া নহৰু 3 ফুটা, এয়া নিমখ, এয়া আদা আৰু এটা জলকীয়া লৈ লৈছোঁ মই। বেচনখিনি গুলি ল'লোঁ। ইয়াতে মই অকণমান বেকিং আৰু অকণমান নিমখ দি দিছোঁ আৰু মই ঢেকীয়া দি দিলোঁ কেইডালমান। আপোনালোকে ডাঙৰ কাটিব পাৰে, সৰুকৈ কাটিব পাৰে, মই সৰুকৈ কাটি লৈছোঁ। আপোনালোকে ঢেকীয়া নিদি পালেং শাক আৰু শেৱালি ফুলৰ পাতৰ কোমলীয়া পাতে দিও খাব পাৰে। কেৰাহীত তেল গৰম হৈ গৈছে, পকৰিকেইটা লুটিয়াব পৰা হৈ গৈছে। আপোনালোকে বাৰু শেৱালি ফুলৰ কোমলীয়া পাতৰ পৰা পকৰি বনাই খাই পাইছেনে? যদি পাইছে কমেণ্ট কৰি জনাব।